এই মুহূৰ্তত আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ দুটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি এক মাহৰ ভিতৰতে কোনো বিনিয়োগ সন্মিলন নোহোৱাকৈ অসমে প্ৰায় ৮০,০০০ কোটি টকা বিনিয়োগ নিশ্চিত কৰিছে। এয়া একমাত্ৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা অতুল্য ভালপোৱা আৰু মনোনিৱেশৰ বাবেই সম্ভৱ হৈছে। এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। You see, you can imagine the kind of investment Assam is attracting. Prime Minister has come to Guwahati. He laid foundation stone or inaugurated almost project worth 20,000 crores. In a span of 20 days, 30 days, he is again coming to Assam and giving us another 20,000 crores. So, I am in politics from 2001. I have never seen this kind of investment in Assam. What people were objecting 30 years before, ki our crude is being taken out of the state. Today Prime Minister is sending back crude to Assam. He is not only instrumental in expanding the refining capacity in Numaligarh. He is also doing it for Bongaigaon. He is doing it for Guwahati. He is doing it for Digboi. All the 4 refineries of Assam is under expansion span. All the refineries are getting expanded. Where from fresh crude will come? Assam is not producing more crude. Assam crude production is static. So in order to run refineries of Assam, Prime Minister is sending crude from Paradip to Assam. So when Assam even aspire for that, when people of Assam demanded for that, we never demanded for all these things also. Because we were not aware that it is possible to send back crude from Paradip to Guwahati or to Numaligarh. So these are the golden period of Assam. On 13th, Prime Minister will lay the foundation stone of semiconductor industry, that again an investment of 30,000 crore. So in a span of 1 month, without creating any investment conclave, we are having investment of almost 70,000-80,000 crores. So this is the best time for the Assamese people, for the people of Assam. আজিৰ প্ৰথমটো খবৰ হ'ল, আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিলে AICCয়ে। প্ৰাপ্ত বাতৰি মতে ডিব্ৰুগড়ত আজপৰ সভাপতি লুৰিণজ্যোতি গগৈক এৰি দিব, নগাঁৱত গৌৰৱ গগৈৰ প্ৰাৰ্থিত্ব নিশ্চিত কৰিছে। হাইকমাণ্ডে লখিমপুৰত উদয় শংকৰ হাজৰিকাৰ প্ৰাৰ্থিত্ব পোৱা নিশ্চিত। কাজিৰঙাত ৰজলিনা তিৰ্কী, গুৱাহাটীত মীৰা বৰঠাকুৰ, বৰপেটাত CPMৰ মনোৰঞ্জন তালুকদাৰ, ধুবুৰীত ৰকিবুল হুছেইন, কোকৰাঝাৰত গৰ্জন মুছাহাৰী, দৰং ওদালগুৰিত মাধৱ ৰাজবংশী, শোণিতপুৰত প্ৰেমলাল গঞ্জু, শিলচৰত নৈৰিতা জয়শুক্লা আৰু কৰিমগঞ্জত হাফিজ ৰছিদ চৌধুৰীৰ নাম চূড়ান্ত হৈছে বুলি জানিব পৰা গৈছে। নাছাৰ উদ্যোগত আমেৰিকাৰ টেক্সাছত অহা 11 মাৰ্চৰ পৰা 15 মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া 55 সংখ্যক লুনাৰ এণ্ড প্লেনেটাৰী ছায়েন্স কনফাৰেন্সত যোগদানৰ বাবে IIT ইন্দোৰৰ জ্যোতিৰ্বিজ্ঞানৰ মেধাৱী ছাত্ৰী কৃষাংগী কাশ্যপে ভাৰতৰ পৰা আমন্ত্ৰণ লাভ কৰিছে। উল্লেখযোগ্য যে পাঠশালা চহৰৰ নিচেই কাষতে থকা ৰহাধৰ বীৰকলা গাঁৱৰ হিতেশ শৰ্মা আৰু কৰবী শৰ্মাৰ কন্যা মেধাৱী ছাত্ৰী কৃষাংগী কাশ্যপে এক অতি সাধাৰণ পৰিৱেশৰ পৰা ওলাই আহি নিজৰ একাগ্ৰতাৰ বলেৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰে আৰু পৰৱৰ্তী সময়ত 2022 চনৰ পৰা IIT ইন্দোৰত জ্যোতিৰ্বিজ্ঞান বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন চলাই গৈছে এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ মানসেৰে। ইপিনে ছাত্ৰীগৰাকীয়ে চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কে চলাই থকা এক প্ৰত্যাহ্বানমূলক গৱেষণাও প্ৰায় সমাপ্ত হোৱাৰ পথত। আজি কৃষাংগীৰ এই সফলতাত আনন্দিত হৈ শুভেচ্ছা জনাইছো আৰু অনাগত দিনত যাতে তেওঁ সমগ্ৰ দেশখনৰ লগতে অসম তথা বজালীলৈ অধিক গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰ বাবে আশীৰ্বাদ কৰিছো। পৰৱৰ্তী খবৰটো হ'ল, আজি বঙাইগাঁও জিলাত কেইবাটাও কামৰ শিলান্যাস, ভূমিপূজন আৰু শুভ উদ্বোধন কৰোঁ। তাৰ ভিতৰত অন্যতম হৈছে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত বীৰজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ শিলান্যাস, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত বৰজনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ শিলান্যাস, গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজি আঁচনিৰ অধীনত জনপ্ৰিয় উচ্চ মাধ্যমিক বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ শিলান্যাস, চাহ বাগিচা এলেকা অসমৰ অন্তৰ্গত বীৰজৰা চাহ বাগিচা TGI
কুশটিয়াৰ 50 বঙাইগাঁৱত আদৰ্শ মাধ্যমিক বিদ্যালয় নিৰ্মাণৰ ভূমি পূজন আৰু বীৰজৰা চাহ বাগিচা কৰ্তৃপক্ষলৈ এখন এম্বুলেন্স প্ৰদান। जोर से भारत माता की भारत